ধন্যবাদ ধন্যবাদ কুসংস্কাৰ আৰু ভূত প্ৰেতখিনি আমাৰ যেনেকৈ Holy for everybody because I was absent in the Holy, so আজি মই Holy সেইটো ডিপাৰ্টমেণ্টৰ স্বাৰ্থত আগবাঢ়ি আহিব পাৰিছোঁ। সেইকাৰণে ইমান এটা মানে কি ঐতিহ্যমণ্ডিত এখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কবিতাই পঢ়োৱা হৈছে। টাইম চামগৈ মাইমৰ পিছত স্কিট আছে তো ভাল লাগিব আৰু লাষ্ট ভাৰ্চিটি এবাৰ আকৌ এবাৰ পালোঁ। তাকে মই ক'লোঁ যে আমি দুবছৰত তিনিটা ভাৰ্চিটি ইউনিক ইউনিক আৰু আমি নাটক চাব লাগিব যোৱাবাৰৰ নিচিনাকৈ ৰাতিপুৱালৈকে ষ্টে টিউন গাইজ চাই থাকক সকলোকে আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল অনুভৱৰ বৰষুণ। আৰু আজি আমাৰ ভাৰ্চিটিৰ লাষ্ট ডে ৰেলী আছে, বুজাই দিব থিমটো। নমস্কাৰ। আজি আমাৰ থিমটো লৈছোঁ আমি অসমৰ অন্ধবিশ্বাস কুসংস্কাৰ আৰু ভূত প্ৰেতখিনি আমাৰ যেনেকৈ বহুত তথাকথিত ভূত প্ৰেত আছে, যেনেকৈ যখিনী পিশাচ বাঘ ঘোঁৰাপাক আৰু ভূত প্ৰেত এইবোৰ, আৰু কুসংস্কাৰ যেনেকৈ সতীদাহ প্ৰথা যিবোৰ এতিয়া বন্ধ হৈছে কিন্তু এটা সময়ত আছে, সেইবোৰকে লৈ পেলাই আমি এটা টপিক উলিয়াইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু গোটেই ৰেলীখন চবকে এবাৰ দেখা দিব চেষ্টা কৰিছোঁ, গতিকে আপোনালোকে চাই থাকক। আমাৰ ডিপাৰ্টমেণ্টত নতুন দিয়াৰ, গতিকে মেগাজিনখন হৈ গ'ল, গোটেই বাকী 6 দিন হৈ গ'ল ভালে ভালে, গতিকে আজি লাষ্ট ডে। কি ক'বা? বাকী ভালেই লাগিছে, অভিজ্ঞতা খুবেই ধুনীয়া। যিহেতু ডিপাৰ্টমেণ্টৰ স্বাৰ্থত আগবাঢ়ি আহিব পাৰিছোঁ, সেইকাৰণে ইমান এটা মানে কি ঐতিহ্যমণ্ডিত এখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এইখিনি কৰিব পাৰি নিজকে সৌভাগ্য মানিছোঁ। আৰু ইয়াৰ পৰা আমাৰ কেৰেক্টাৰবোৰ ষ্টাৰ্ট হ'ল। ৰেলীৰ কি হৈছে? পোৱালিফোট। আৰু কোন কোন চাওক ঘূৰি দিয়া। এলেমি টিনাত পোৱালিফোট হৈছে, আৰু এয়া কেঁচুৱা লৈছে জখিনী হৈছে, এইফালে জখিনী জুনিয়ৰ, এইফালে জখিনী হৈছে। খাই দি দিয়া জখিনী এবাৰ। এয়া জুনিয়ৰ ঘোঁৰাপাক হৈছে, তোমাক নাই খোৱা। আৰু এয়া মাল্লিকা। বহুত ভাল লাগিছে। বৰ্ষা নোলালে চ' সেইটো বহুত দুখ লাগিছে। কিয় নোলালে সেইটো মই নুশুনো। বহুত ভাল লাগিছে আৰু মই এইটো লৈছোঁ ঘোঁৰাপাক লৈছে। চ' আৰু চাই থাকক ভিডিঅ'টো, আৰু এণ্ডত চাওক, স্কিপ কৰিব আৰু ভিডিঅ'টো ছাপোৰ্ট কৰক, লাভ কৰক, কমেণ্ট কৰক। আৰু বহুত দিনৰ পিছত ব্লগ বনাইছোঁ। আৰু সেইকাৰণে বনাই থাকিবা, আমি ভাল পাওঁ ন। মোবাইলটো বেয়া যে মোৰ, এইটো জাহ্নৱীৰ ফোনতে কৰিছোঁ। নাইচ। মোবাইল লোৱাৰ কাৰণে তেওঁক ইমান ছাবস্ক্ৰাইবাৰ বনাই দিয়ক যাতে তেওঁ ল'ব পাৰে। অ'কে ঠিক আছে। এইফালে আমাৰ দ্বীপ আছে। দ্বীপ কি হৈছে? বাঘ হৈছে। মাছটো এইটো চাই লওক, মাছ ইফালে লৈ খাব আৰু বাকে। কি কিবা ক'বা? একো নকওঁ, মই মাছ খাই ভাল পাওঁ, মোৰ নাম বাক। তাৰপিছত এইফালে ইমান ধুনীয়া ছোৱালী এজনী পৰুৱাটো কি মানে কোৱা? সেইকাৰণে এনেই মুহি পেলাই ৰাস্তা হেৰুৱাই দিওঁ, চবকে লৈ যাম এতিয়া। আচ্ছা ঠিক আছে। কেনেকুৱা লাগিছে ইমান লেতেৰা হৈ পেলাই? লেতেৰা এয়া কবিতাই পঢ়োৱা হৈছে। আৰু আমাৰ কালচাৰেল ছেক্ৰেটাৰী হৈছে প্ৰেৰণাত্মা। চুম্পি কিবা এটা কোৱা। কি ক'ম আৰু গাইজ, আমাৰ আছে বেবিকা সতীদাহ প্ৰথা। কি ক'বা? বহুত দুখ লাগিছে। আজি মই দেউৰী ছুইটিতে মই আজি তুমি যাম পোষ্টাৰত। কি ক'বা? ৰেলী লাষ্ট কালচাৰেল এবাৰ লাষ্ট আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ হয়নে নাই? আমাৰ লাষ্ট বেয়াও লাগিছে, ভালো লাগিছে, মিক্স ফিলিং। এই হ'ল 10টাতে ওলাই আহিছে। আকৌ এইফালে ৰাতি কালচাৰেল নাইট আছে হয়নে নাই? আহিব লাগিব, ডান্স কৰিব লাগিব, এনাৰ্জি কৰিব লাগিব হয়নে নাই? ঔষধ চৌষধ খাই পৰা ৰেডি হৈ লৈছোঁ মই। একদম হেৰি কৰিব লাগিব, জেং কৰিব লাগিব। তেতিয়াহ'লে ঠিক আছে, ধন্যবাদ ধন্যবাদ। হৈছে হিষ্ট্ৰী আকাশ BBC চেনেলটি কিবা ক'বা মোৰ ইউটিউবৰ ব্লগত? ইউটিউবৰ ব্লগটো বৰ্ষাৰ ইউটিউবটো খুব সোনকালে পদোন্নতি হওক তাৰ আশা কৰিছোঁ। বৰ্ষাই খুব ভাল কনষ্ট্ৰাক্টিভ ভিডিঅ'বিলাক বনাই থাকে, গতিকে আপোনালোক সকলোৱে বৰ্ষাৰ চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব। আৰু হেপী হোলী ফৰ এভৰিবডি বিকজ আই ৱাজ এবচেণ্ট ইন দ্য হোলী, চ' আজি মই হোলী খেলিছোঁ। বৰ্ষা অকণমান লগাই দিম। অ'কে, থেংক ইউ। 2 ড'জ। মই আঁতৰি আছোঁ মানে ৰং লগাব বুলি। ইফালে আছে নাৰী নিৰ্যাতনত বিহাৰিকা। তাকে এইবাৰ লাষ্ট ৰেলী আৰু ভাল লাগি আছে।